বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে বাৰু? ভালেই চাগে। মোৰো খবৰ ভাল, কাৰণ আজি সকলোৰে ভাল হ'ব। আজি কি? আজি লক্ষী পূজা। লক্ষী পূজাততো সকলোৱে পূজা পাতল কৰে, মানে ঘৰত সৰুকৈ হ'লেও শৰাই দি থৈ দিয়ে। আমিও আজি দি থ'ম, এখন সৰুকৈ শৰাই দি থ'ম আৰু কেনেকৈনো কি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহক চাওঁ তেনেহ'লে। শৰাইৰ বাবে আমি বুট-মুগ ধুই ৰেডি কৰি ল'লোঁ, আৰু এয়া কলপাত, এয়া ধানৰ আগ, ফল মূলত আছে আমাৰ আজি ৰবাব টেঙা, এইটো নাৰিকল, এয়া কুঁহিয়াৰ, কমলা, আৰু এইটো তিয়ঁহ, কল, আপেল, নাকফল আৰু নাচপতি, আৰু চাকি খুৰ, এয়া তেল, এয়া আৰু লগতে এখন লক্ষীমাৰ ভৰি আনিছোঁ। এয়া এইখিনি আমি এতিয়া ধুনীয়াকৈ ৰেডি কৰি ল'ম। আৰু এয়া বাইদেউ পিঠা কাটি আছে শৰাই কাৰণে। এইবাৰ ৰবাব টেঙা কাটি আছে। এইবোৰ যে মই আপোনালোকক ফল মূলবোৰ দেখালোঁ, এই সকলোবোৰ ফল মূল আমাৰ দাদাৰ দোকানতে হয়, আমাৰ ঘৰৰ নিজৰে আৰু সকলোবোৰ। তো দাদাৰ ৰবাব টেঙাও আনিছিলে। এয়া ৰবাব টেঙা, ৰবাব টেঙাটো ধুনীয়া ৰঙা, নাৰিকলেৰে আছে। এইবাৰ পূজাত দিবৰ কাৰণে চেনি প্ৰসাদ বনাম। এয়া নাৰিকল মই চুকি থৈ দিছিলোঁ। এইবাৰ ইয়াতে গুড়া দিম, কেঁচা গুড়া খুন্দি আনি থৈ দিয়া আছিলে, কেঁচা গুড়া। এয়া কেঁচা গুড়া, গুড়াটো অকণমান কমকৈ থাকিব, নাৰিকলটো অলপ বেছিকৈ হ'লে মানে খাব ভাল হয়। গুড়া দিলোঁ, এবাৰ চেনি দিম। মই হাতেৰে সানি দিম। विष्णु विधाता ओम जय लक्ष्मी माता। ओम जय लक्ष्मी माता, मैया जय लक्ष्मी माता। तुमको निश दिन सेवत, तुमको निश दिन सेवत, हर विष्णु विधाता लक्ष्मी माता। उमा रमा ब्रह्माणी तुम ही जग माता, तुम ही जग माता।
वेदऋषि गाता ॐ जय लक्ष्मी माता दुर्गा रूप निरंजनी सुख संपत्ति दाता सुख संपत्ति दाता जो कोई तुमको ध्याता रिद्धि सिद्धि पाता ॐ जय लक्ष्मी माता तुम पाताल निवासिनी तुम ही शुभदाता আজি ঘৰতেনো কেনেকৈ লক্ষী পূজা কৰিলোঁ মই দেখাই দিলোঁ আপোনালোকক আপোনালোকেও চাগে এনেকুৱাই কৰিলে তো আজি মই আৰু ইয়াতে বিদায় ল'লোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই বন্ধু বান্ধৱীসকল হেপী লক্ষী পূজা।